আমি এটা বেলেগ এফালে যাম আহা কিছু যাম এতিয়া পদুমফুল ক'ত আছেনো এতিয়া আমি আহি পাইছোঁ আৰু আহি পাই ইয়াতে আমি চাকি দিম চাকি ল'ম চাকি লৈ আমি ভিতৰত সোমাম চাকি গছ লৈ ভিতৰত সোমাম তাৰপাছত আপোনালোকক যি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম আপোনালোকে চাই থাকিব নিশ্চয় কি দেখাওঁ আপোনালোকে চালেহে গম পাব গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাই থাকিব নিশ্চয় ক'ত আহিছোঁ কি কথা আপোনালোকক এতিয়ালৈকে মই জনোৱা নাই আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ মাজলৈকে চালে নিশ্চয় গম পাব বাকী ব'লক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ আপোনালোকে চাই থাকক আমি ক'ত আহিছোঁ কোন মন্দিৰত আহিছোঁ এটা মন্দিৰত আহিছোঁ আপোনালোকক কওঁ বাৰু মন্দিৰত আহিছোঁ কিন্তু সেই মন্দিৰটোৰ ক'ত আছে জানেনে নীলাচল পৰ্বত আৰু মন্দিৰটোৰ নাম মই আপোনালোকক নকওঁ এতিয়াই বৰ্তমান পাছত আপোনালোকে যদি জানে মোক কমেণ্ট কৰি আগতীয়াকৈ জনাব আৰু নীলাচল পৰ্বততনো কি মন্দিৰ আছে আমি সেই মন্দিৰটোত আহিছোঁ আৰু ইয়াতে দুটা মন্দিৰ আছে মই দেখাবলৈ চেষ্টা কৰি যাম সেইফালে আমি ভিতৰত যাব লাগিব মন্দিৰৰ ভিতৰত কিন্তু তাৰে সন্মুখত জোতা চেণ্ডেল থোৱাৰ সুবিধা আছে কিন্তু পইচা লয় 5 টকা কৰি লয় এযোৰ জোতা বা চেণ্ডেল থ'লে আমি যিহেতু 4যোৰ হয় আমাৰ গতিকে ইয়াতে তেওঁলোকে 20 টকা ল'ব চাগে 20 টকাই ল'ব আৰু তাৰ পাছত আমি ইয়াত জোতা চেণ্ডেল এতিয়া থৈছোঁ ভাইটিটোৱে আমাৰ চেণ্ডেল জোতাবোৰ তাতে সোমোৱাই থৈছে আৰু তাৰ পাছতে আমি এই চিৰিয়েদি আমি ওপৰত গৈ মন্দিৰ পামগৈ গতিকে কোনোবাই কিবা দান চান কৰিলে ওচৰত মানে মন্দিৰৰ কাষতো আছে দান পাত্ৰ আমি এতিয়া মন্দিৰটোৰ ভিতৰত চাকি দি আহিছোঁ আৰু ইয়াৰ ভিতৰত সোমাই চাকি দিছে মানে ভিতৰত চাকি দিব নিদিয়ে বাহিৰতে চাকি দিব দিয়ে আৰু ভিতৰত সেৱা কৰিব লাগে বাকী ফুল চুল আনিলে ভিতৰত মানে দি পেলাই সেৱা কৰিব দিয়ে শৰাই চৰাই আনিলেও তাতে দিয়ে তাৰ পাছত এইফালেদি ওলাই আহি ইয়াতে আমি চাকি দিছিলোঁ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু মানে মই চাকি জ্বলাই আছিলোঁ গতিকে ভিডিঅ' কৰিব পৰা নগ'লে আৰু এতিয়াহে মই আপোনালোকক ভিডিঅ' কৰি দেখাম যিহেতু মই আৱাজটো এইটো কাৰণে মিউট কৰিছোঁ তাত যদি ইমানেই পানীৰ শব্দ মানে বহুত হুলস্থুলীয়া এটা পৰিৱেশ হৈ থাকে গতিকে মই আৱাজটো তাতে বন্ধ কৰিহে মই আপোনালোকক মানে ভইচটো অফ কৰি মই ভিডিঅ' কৰিছিলোঁ গতিকে ইয়াত এতিয়া এইটো য'ত আহিছিলোঁ আমি নীলাচল পৰ্বত আৰু নীলাচল পৰ্বতত আছে গুৱাহাটী বশিষ্ঠৰ নীলাচল পৰ্বতত আছে বশিষ্ঠ মন্দিৰ বশিষ্ঠ মুনিৰ মন্দিৰ হয় আৰু ইয়াৰ এটা বৈশিষ্ট্য মই ইয়াৰ আগৰটো যিটো বশিষ্ঠ মন্দিৰত অহা আপোনাৰ ভিডিঅ' আছে তাতে মই বৈশিষ্ট্যটো অলপ কৈছিলোঁ আপোনালোকে তাতে চালেই গম পাব আৰু এই নদীখনৰ এটা বৈশিষ্ট্য আছে কেনেকৈ ক'ৰ পৰা আহিছে কোনে দিছিল হাই কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল মই আহিছিলোঁ যোনটো মন্দিৰত আহিছিলোঁ আপোনালোকক নকওঁ বুলি ভাবিছিলোঁ আপোনালোকে নিজেনো গম পায় নে নাপায় তথাপিও মই জনাই দিওঁ যে মই বশিষ্ঠ মন্দিৰত আহিছিলোঁ নীলাচল পৰ্বতৰ বশিষ্ঠ মন্দিৰত আহিছিলোঁ আৰু ইয়াৰে যেনেকুৱা ধৰণৰ পৰিৱেশ হয় বৰ্তমান বহুত বেছি ভাল লগা এটা পৰিৱেশ হৈ আছে পিকনিক পাৰ্টিও বহুত বেছি আৰু আপোনালোকক যেনেকৈ পাৰোঁ মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বলকচোন আমি সকলোৱে এতিয়া মন্দিৰৰ মানে যিটো এৰিয়া হয় অকণমান দেখাবলৈ চেষ্টা কৰোঁ সকলোৱে মিলিজুলি চাওঁ বলকচোন এতিয়া আমি তললৈ আহি আছোঁ আৰু এইফালে আহিলে আমি আৰু এটা মন্দিৰ পাম ইয়াতে যিটো মানে গণেশ বাবাৰ মন্দিৰ এটা পাম আৰু তাতে সোমাম এতিয়া এইজনাই হৈছে বশিষ্ঠ মুনিদেৱ আৰু এখেতেই মন্দিৰটোৰ এখেতেই বনাইছিলে তেখেতে তপস্যাৰ বলত মানে ইয়াতে শিৱ মন্দিৰ বনাইছিলে শিৱ মন্দিৰ যিহেতু ইয়াতে পানীৰ অভাৱ আছিল এটা সময়ত আৰু তেখেতৰ তপস্যাৰ বলতে মহাদেৱ শিৱই নিজে জলাধাৰ বুৱাই দিছিলে জলাৰ নিজৰা বুৱাই দিছিলে সেইটোৱেই হৈছে আকাশী গংগাও বুলি কয় একচুৱেলি এইখনেই হৈছে আকাশী মই আপোনালোকক অলপ আগত যিখন মানে নদী দেখালোঁ যিখন মানে পানীৰ ধাৰ দেখালোঁ সেইটোৱেই হৈছে স্বয়ং মহাদেৱে নিজে জলাৰ ধাৰ বুৱাই দিছিলে এয়া সকলোৱে ইয়াতে এতিয়া হাত ভৰি ধুই মুখ হাত ধুই তাৰপিছত মন্দিৰত সোমাই কিমান বেছি এটা ভাল লগা পৰিৱেশ কিমান তেখেতৰ দ্বাৰাই হৈছিলে বশিষ্ঠ মুনিৰ দেৱৰ দ্বাৰা অলপ এতিয়া মন্দিৰৰ ভিতৰত
মন্দিৰটোৰ ভিতৰখন অকণমান দেখাই লওঁ আপোনালোকক, চাওক। তাৰপাছতহে মই তাত গৈ সেৱা কৰিম। বাকী অকণমান আপোনালোকক আমি অহা নাই যদিও অকণমান আপোনালোকে চাওকচোন, এনেধৰণৰ হয়। বহুত বেছি ভাল লগা পৰিৱেশ, আহিব বহুত বেছি মনটো পবিত্ৰ পবিত্ৰ যেন লাগিব। এইবাৰ আমি এঠাইত আহি আছোঁ, মানে নীলাচল পৰ্বততে হয়। ইয়াৰে কাষেদি এটা ৰাস্তা সোমাই গৈছে, বশিষ্ঠ মন্দিৰ বেক চাইড পৰে। আৰু ইয়াৰ ভিতৰেদি অলপ প্ৰথমতে আপোনালোকক প্লেচটো দেখাই লৈছোঁ। বাকী এই ৰাস্তাইদি আমি অলপ গৈ থাকিম আৰু আপোনালোকে কিন্তু একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব দেই। মই এটা বহুত বেছি ভাল বস্তু, মানে নেদেখাৰ বস্তু, একচুৱেলি ময়ো দেখা নাছিলোঁ কোনোদিনে। মই বহুতবাৰ আহিছোঁ বশিষ্ঠ মন্দিৰত, কিন্তু দেখা নাছিলোঁ কেতিয়াও। আজি প্ৰথম চাম আৰু ফাৰ্ষ্ট টাইম চাম। আপোনালোককো লগত লৈ যাম, আপোনালোককো দেখাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পিছলৈকে শেষৰলৈকে চাই থাকিব, নিশ্চয় দেখি পাব, মানে বহুত বেছি ভাল পাব। আৰু আমি যিমানলৈকে আহিছোঁ তিমানলৈকে ইয়াতে পিকনিক পাৰ্টি আছে। দেখিছে বহুত, মানে আধা কিলোমিটাৰমান আমি চাগে খোজকাঢ়ি যাব লাগিব। আৰু যোৱাৰ পাছতহে চাগে আমি সেই জেগাখিনি পাম। আহি দেখিছেনে প্লেচটো কিমান বেছি ভাল লাগিছে। এইটো চাইড বেক চাইড পৰে, এইটো নীলাচল পৰ্বতৰে পৰে। এই পাহাৰটো কিন্তু একেবাৰে হেনো গৈছে, গছ গছনিবোৰৰ যিটো পাহাৰ হৈছে, এই পাহাৰটো মানে জেল আছে। বশিষ্ঠ মন্দিৰৰ বেক চাইডে আহি থাকিলে প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি অহা পাছত পায়। ইয়াৰ ভিতৰত মন্দিৰ আছে ন ভাইটি? কি মন্দিৰ হয়? শিৱ? হা? পঞ্চকন্যা মন্দিৰ ন? কি হ'ব ভাইটি? কি কৈছা? ওপৰটো বনাই আছে ন? এইটো নতুনকৈ বনাই আছে ন? পুৰণা আছে মানে, এইটোহে আগৰ পুৰণা, এইটো নতুনকৈ বনাইছে ন? কৃষ্ণ, এফালৰ পৰা চাওঁ আমাৰ শ্ৰীকৃষ্ণ। ইমান বেছি ভাল লগা এটা পৰিৱেশ আছে, চাওকচোন কিমান বেছি ভাল লাগে। আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ বাৰু। কৃষ্ণ, ৰ'দৰ নাজাৰে এইফালে পানী ইফালে বৈ আছে। এইফালে এইটোৱে পানী হৈছে বশিষ্ঠ মন্দিৰলৈকে গৈ আছে। এই পানীটো ক'ৰ পৰা আহিছে নাজানো, কিন্তু এইটো এটা মন্দিৰ হয় বোলে, পঞ্চকন্যা মন্দিৰ বুলি ক'লে ভাইটিটোৱে। আঁঠুকাঢ়ি আছে, ইমান ধুনীয়া মন্দিৰ এটা আছে ভিতৰত, ভাবিবই নোৱাৰি। নীলাচল পৰ্বততে আছে এইটো মন্দিৰো হয়। বহুত বেছি মানে ভাল লগা এটা পৰিৱেশ। মন্দিৰটো একচুৱেলি তলা মৰা আছে। আমি বাহিৰৰ পৰা পাৰোঁ যিখিনি দেখাই দিছোঁ আপোনালোকক। কৃষ্ণ, তলা মৰা আছে। আহা, এইফালেদি কেনেকৈ গেট আছে, খুলি যাব পাৰি এইফালেদি। এই ভিতৰত গেট আছে, সিফালৰ পৰা দি আছে। আহা, যাম, ৰ'বাচোন, মন্দিৰটো দেখাই দিছোঁ দেহা।